আজি বনালো বইল পৰ্ক মানে যোনটো মই বহুত বেছি ভাল পাওঁ আৰু তাতে বইল পৰ্ক মই এনে নৰমালি খাই থাকোঁ কিন্তু এনেকৈ কোনোবাই খাই পাইছে নাই মানে মোৰ ষ্টাইলত আপোনালোকে যদি ভিডিওটো চাই তেতিয়াহ'লে কমেন্ট কৰি মোক জনাব গতিকে বলক ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই কেইটুকুৰামান আদা এনেকৈ পিচি লৈছোঁ মিক্সিত পিছা নাই মিক্সিত পিছিলে যেহেতু বেছি পনীয়া হৈ যায় সেয়ে মই এনেকৈ পিচি লৈছোঁ প্ৰথমতে আদা আৰু এতিয়া পিচি লৈছোঁ কেইটুকুৰামান নহৰু পৰিমাণটো অলপ সৰহ আৰু জলকীয়াও মই অকণমান বেছিকৈ কাটিছোঁ মানে অকণমান সৰু সৰুকৈ কাটিছোঁ আৰু দুটুকুৰামান অকণমান ফালি দিছোঁ আৰু এয়া মই মাংসখিনি মই শুকানে কেৰাহীত দি দিলোঁ কোনো ধৰণৰ তেল দিয়া নাই আৰু অলপ দেৰি ৰখাৰ পাছত দেখিছেনে অট'মেটিক তেল এটা ওলাবলৈ আৰম্ভ কৰিছে আৰু অলপ ৰঙা হৈ গৈছে মানে এনেকৈ অকণমান সময় ইয়াতে সিজাই ললোঁ আৰু ইফালে মই গৰম পানী কৰিবৰ বাবে পানী পাতি দিলোঁ এয়া দিছোঁ মই খৰিচা প্ৰায় 2 চামুচতকৈ অকণমান বেছি মানে খৰিচাটো আগতে পিচি থোৱা অকণমান টেঙা হৈ আছে সেয়েহে এনেকৈ দি দিছোঁ আৰু টেঙা হৈ গ'লে মই অকণমান বেছি ভাল পাওঁ আপোনালোকে লগালগ পিচিও দিব পাৰে কিন্তু কেতিয়াবা চাই ল'ব আকৌ তিতা নিচিনাও লাগে অকণমান সেয়েহে খৰিচাটো অকণমান প্ৰথমতে টেষ্ট কৰি চাই ল'ব আৰু এইখিনি মই খৰিচাৰ লগতে অলপ সময় এনেদৰে ভাজিম যাতে খৰিচাৰ যোনটো ধুনীয়া ফ্লেভাৰ এটা আছে সেইটো মাংসখিনিৰ ভিতৰত সোমাই যায় যিহেতু এইখিনি আমি পানী দি অকণমান বইল কৰিম সেয়েহে নিমখৰ পৰিমাণটো অকণমান বেছি দিব আগমুহূৰ্তত যদি দিয়ে আৰু প্ৰথম এবাৰ দিলে অকণমান বেছি দিব কিন্তু যদি দুবাৰ দিয়ে তেতিয়াহ'লে বাৰু আপোনালোকৰ নিজৰ পৰিমাণ অনুসাৰে দিব আৰু এইখিনি মই ওপৰতে দি দিলোঁ কেঁচা পিঁয়াজ অকণমান নহৰু বাটি থোৱা আৰু লগতে আদা এয়া দি দিলোঁ আলু মই মানে এটাই ইউজ কৰিছোঁ তাৰে এটুকুৰা সৰুকৈ কাটিছোঁ আৰু এটুকুৰা মানে এনেকৈ 4-5 ফাল হৈছেগৈ আৰু এইখিনি কেঁচা পিঁয়াজখিনিও দি দিলোঁ ইয়াতে অকণমান ধনিয়া গুড়ি ইয়াতে আপোনালোকে দিব পাৰে বা কেঁচা ধনিয়া কিন্তু পাতটো সেইটো হ'লে বেছি ভাল লাগে মইতো মান ধনিয়া ভাল পাওঁ কিন্তু মান ধনিয়া এতিয়া নাই এয়া দি দিলোঁ মই গুড়ি ধনিয়া আৰু লগতে দালচেনি দুটুকুৰা আৰু এইখিনি মই এতিয়া লৰাই দিম যাতে তলত লাগি নাযায় ইমানখিনি হ'ব আৰু ভাজিব নালাগে বেলেগকৈ আৰু ইয়াত মই এতিয়া সেই যে পানীখিনি গৰম কৰি ৰাখিছিলোঁ সেইখিনি মই দি দিম পানীখিনি আপোনালোকে বহুত উতলিবলৈ দিব নালাগে অকণমান গৰম হ'লেই হ'ল আৰু এইখিনি ইয়াত যিহেতু উতলিবই সেয়েহে ভালদৰে লৰাই দিলোঁ মই আৰু লৰাই পেলাই এতিয়া উতলিবলৈ দিলোঁ যিহেতু এই মাংসবিধ আন মাংসবিলাকতকৈ উতলিবলৈ অকণমান বেছি সময় লাগে সেয়েহে আপোনালোকে পানী দি আধা ঘণ্টা সময় পুৰা উতলিবলৈ দিব আৰু তাৰ পাছত ঢাকন উদঙাই চাব আৰু উতলি থকা সময়খিনিত বাঁহগাজৰ ইমান ধুনীয়া এটা মানে গোন্ধ আহে আপোনালোকে যেতিয়া বনাই তেতিয়া গম পাব যিসকলে বনাই খাইছে তেওঁলোকেতো বাৰু জানেই আৰু এয়া আমাৰ ধুনীয়া কালাৰ এটাও আহিছে লগতে আৰু এই যে ফেনখিনি পাৰিলে কাঢ়ি দিব নেকাঢ়িলেও একো নাই যিহেতু আগতীয়াকৈ ধুনীয়াকৈ ইয়াৰ পানীখিনি শুকুৱাই লোৱা হৈছিলে ধুই লৈ আৰু এয়া দেখিছেনে আমাৰ মাংস সিজিলেই প্ৰায় আৰু এতিয়া ৰেডি হৈ গ'ল পানীখিনি অকণমান শুকুৱাৰ পাছত এইখিনি নমাই ৰাখিলোঁ আৰু ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল গতিকে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে নাইবা ভাতৰ লগতো খাব পাৰে আৰু কেনেকুৱা পালে আপোনালোকে একদম ভিডিঅ'টো জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা বেলেগ ৰেচিপি আছে মোৰ লগত শ্বেয়াৰ কৰিব তেতিয়াহ'লে মই আপোনালোকৰ দৰে বনাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আজিলৈ আহোঁ পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আজিলৈ আহোঁ বাই বাই